গুড মৰ্নিং সকলোকে কি খবৰ আপোনালোকৰ খবৰ সকলোৰে নিশ্চয় ভাল তো মই ভালে আছো তো মোৰ নতুন এটা ভিডিঅ লৈ আপোনালোকক সকলোকে ওয়েলকাম জনাইছো তো এই ভিডিঅটো কোনো ধৰণৰ ব্লগ নহয় ক'ব গ'লে এই ভিডিঅটো এটা স্মৃতি হিচাপে মই ৰাখিব বিচাৰিছো টাইটেল আৰু থাম্বনেইলখন দেখা পাই আপোনালোকে সকলোৱে গম পাইছে যে আজি ভিডিঅটো কিহৰ কাৰণে বনোৱা হৈছে তো মই আপোনালোকক কৈ দিওঁ যে আজিৰ ভিডিঅটো হৈছে এখন বিদায় মিটিঙৰ ওপৰত ফেয়াৰৱেল হয় মোৰ অফিচৰ যিকেইজন আমাৰ অফিচৰ পৰা ওলাই যাব সকলোকে অল দ্য বেষ্ট থাকিল মানে এটা ব্ৰাঞ্চৰ পৰা বেলেগ এটা ব্ৰাঞ্চত যাব তাতো যাতে আমাৰ ইয়াত যেনেকৈ আছিলে সেই ব্ৰাঞ্চতো যাতে তেনেকৈ থাকে অফিচৰ যিবিলাক কাম কাজ সেইবিলাক কৰি যায় ভালকৈ তো তাৰ কাৰণে অল দ্য বেষ্ট থাকিলে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো আমাৰ অফিচৰ পৰা কোনে কোনে ফেয়াৰৱেল লয় সকলোবিলাক জনাই আছোঁ তো তাত থাকিব দিগন্ত বৰ্মন দা বিশ্বজিৎ দা তাৰপিছত আপোনাৰ যদিও ৰাজবংশী দা মহিদুল দা তাৰপৰা আপোনাৰ থাকিল পাৰ্থ দা আৰু বিৰাট দা গোটেইকেইজন মোৰ ছিনিয়ৰ হয় আজি মিটিংখন গোটেইকেইজনৰ একেলগে ফেয়াৰৱেলটো আমি দিব বিচাৰিছোঁ গোটেইখিনিক আমি একেলগে ফেয়াৰৱেলটো দিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব তো ভিডিঅ'টো মানে এটা স্মৃতি হিচাপে মই ৰাখিব বিচাৰিছোঁ এতিয়া মই অফিচলৈকে গৈ থাকিম মই যে বৰ্তমান ৰুমত আছোঁ এতিয়া অফিচলৈকে গৈ পেলাই আপোনালোকক বাকীখিনি ভিডিঅ' মই দেখাবৰ কাৰণে চেষ্টা কৰিম তো বলক মোৰ লগত আপোনালোকৰ মোৰ অফিচলৈকে 1 minute 37 seconds later. A few moments later. কেক লৈ আহি পালোঁ এতিয়া ইয়াতে কেক কটা হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব Everything is great. No, really, I haven't thought about my ex today. Away. তো আপোনালোকে দেখা পাইছে যিকেইজন দাদাই আজি আমাৰ পৰা বিদায় ল'ব তো বৰ্তমান ইয়াতে কেক কটা হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো এতিয়া ফেয়াৰৱেলৰ কেক কাটি আছে পাৰ্থ দাই তো আপোনালোকে দেখা পাইছে পাৰ্থ দাই কেক কাটি আছে ছাৰক খুৱাই দিছে এইফালে এইফালে দেখা পাইছে বিৰাজ দা বিৰাজ দা কেক কাটিলে ছাৰক খুৱাই দিছে সকলোৱে কেক কাটি আছে চবৰে হাঁহি আছে যদিও এইবিলাক অন্তৰত দুখ এটা যিহেতুকে ব্ৰাঞ্চটো এৰি যাবলগীয়া হৈছে এইফালে দিগন্ত দাই কেক কাটিলে এইফালে আপোনাৰ মহিদুল দাই কেক কাটি আছে এতিয়া আপোনালোকে দেখা পাইছে এইফালে মহিদুল দাই কেক কাটি আছে এই কুলিপ ছাৰে কেক খুৱাই দিলে তো লাষ্ট এতিয়া যদু দাই কেক কাটিছে আপোনালোকে দেখা পাইছে এতিয়া যদু দাই কেক কাটি ছাৰক খোৱালে কুলিপ ছাৰেও মহিদুল দাক খুৱাই দি আছে লগতে তৰুণ ছাৰক দেখা পাইছে খোৱাৰ লগতে গালত পুৰা ঘঁহি দিছে এতিয়া কেক তো এনেকৈ কেক কাটটো হৈ গ'ল এতিয়া ফুলাম গামোচাৰে তৰুণ ছাৰে পাৰ্থ দাক সম্বৰ্ধনা জনাইছে লগতে এটা জাপি তো ব্ৰাঞ্চৰ সকলোৰে স্মৃতি থাকিবৰ কাৰণে এখন ফটো ধুনীয়াকৈ ধুই দিয়া হৈছে তো এইফালে কুলদীপ ছাৰে যদু দাক জাপি পিন্ধাইছে লগতে অসমীয়া ফুলাম গামোচা আৰু লগত ব্ৰাঞ্চৰ স্মৃতি হিচাপে এখন ধুনীয়াকৈ ফটো বনাই দিছে আপোনালোকে দেখা পাইছে এটা লাইক কৰি দিব সকলোৱে তো এইফালে আছে দিগন্ত দা তো দিগন্ত দাকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে লগতে এটা জাপি তো চেম দিগন্ত দাকো এখন ফটো দিয়া হৈছে স্মৃতি হিচাপে তো ফটোখন খুলি দেখুৱাব পৰাজিতাও এতিয়া বিৰাজ দাক এখন অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে লগতে জাপি এটা দিয়া হৈছে আৰু চেম তেনেকুৱা স্মৃতি হিচাপে এখন ফটো দিয়া গৈছে তো আপোনালোকে দেখা পাইছে ফটোখন কি ধুনীয়াকৈ বনাইছে তো এইফালে হিমাংশু দাই মহিদুল দাক জাপি পিন্ধাইছে লগতে কুলদীপ ছাৰে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে মহিদুল দাক তো চেম তেনেকুৱা এখন ফটো দিয়া হৈছে তো আপোনালোকে দেখা পাইছে এইফালে চাওক আপোনালোকে ফটোখন কি ধুনীয়াকৈ বনাইছে তো সকলোৱে এটা লাইক কৰি দিব তো ইমান দিন এইটো ব্ৰাঞ্চত কাম কৰি কেনেকুৱা লাগিল এতিয়া পাৰ্থদাৰ মনোভাৱটো দাঙি ধৰিব আপোনালোকে শুনক 5 বছৰ কাম কৰিলো সবকে লগ পালো কাম কৰি লগত ভাল লাগিছে সবকে আৰু আগৰ যাতে পাছলৈ লগ পাৰি ধন্যবাদ এবাৰ মহিদুল্লাহ মনৰ ভাৱ প্ৰকাশ কৰিছে এক্সেপচিভ মানে 2019 চনৰ 18 জুলাই জইন কৰিছোঁ সেই তেতিয়াৰ পৰা 3.5 বছৰমান মানে কাম কৰিলোঁ ইমানখিনি কাৰ্যকলাপ মানে যদি মই ছাৰ বা তেওঁলোকৰ কৰিছিলোঁ
সেইটো কাৰণে মই ক্ষমা বিচাৰিছোঁ যদি আৰু আগন্তুক আহি থকা দিনবোৰ যদি ভালদৰে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে মই সকলোৰে পৰা মানে আশীৰ্বাদ বিচাৰিছোঁ এইখিনিয়ে আৰু বঢ়িয়া 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 ধন্যবাদ আজি গোটেইকেইটাই ইয়াত মাতি কিনে হেৰি কৰাৰ কাৰণে আজি ইয়াত 3 বছৰ কাম কৰি কৰিলোঁ এজন মেচত জইন কৰিলোঁ কৰি কিনে ইয়াত 3 বছৰ কাম কৰিলোঁ সকলোকে ধন্যবাদ আৰু থেংক ইউ ধন্যবাদ চবকে আজি মাতি অনাৰ কাৰণে নৰ্থ গুৱাহাটী ব্ৰাঞ্চত মই 5 বছৰে কৰিলোঁ এটা ফেমিলি বাদী গোটেইখিনিৰ লগত কাম কৰিছিলোঁ তো কাৰোবাক যদি কিবাকে বেয়াকৈ কৈছিলোঁ ধৰি নাথাকিবা সকলোকে ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আমি ধন্যবাদ জনালোঁ লগতে হিমাংশু মোক অশেষ সহায় কৰিছে বেদান্ত বিদ্যুৎ গোটেইকেইটাই সহায় কৰিছিল কাৰণ বিকাই দিয়া মানে অলপ বেয়া লাগে চবৰে বেয়া লাগে আজি এতিয়া গোটেইকেইটা মুখতে হাঁহি আছে কাৰণ ব্ৰাঞ্চ চাই আহিছে গোটেই ব্ৰাঞ্চত অলপ এডজাষ্ট হৈ আহিছে ভৱিষ্যত কাম কৰিলোঁ চবৰে হে মে কিবা এটা কৈ দিয়া তাৰপিছত মহিলাক পালোঁ চিএফি হিচাপে মইতো গোটেইকেইটাকে লগ পোৱা 1 বছৰ হ'ল ভালে লাগিছে এই পাঁচজনৰ কাজিয়া কৰিছিলোঁ অলপ উল্টা উল্টা প্ৰথমৰ পৰাই চিনি পাওঁ বিৰাজদাৰ লগত মোৰ বৰ বিশেষ ভাল পাওঁ মহিলাৰ লগতো চৌধুৰীৰ লগতো দিগন্তদাৰ লগতো কেতিয়াবা মোৰ কথা পাতি হয় বাৰু এনেই উল্টা উল দেখি পাঁচজন দিনখিনি মানে উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ বঢ়িয়া 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 একচুৱেলি ফেয়াৰৱেল বুলি ক'লে এইটো নহয় যে আমি তেওঁলোকক একেবাৰে বিদায় দি দিলোঁ এইটো হৈছে আমাৰ এটা প্ৰচলিত নিয়ম আৰু যে এটা ব্ৰাঞ্চতে এজন ষ্টাফ কিমান দিন থাকিব তেওঁ আকৌ বেলেগত যাব আমি অকল এতিয়াও গোটেইকেইজন চেম অৰ্গেনাইজেশ্যনতে কাম কৰি আছোঁ আমি একেলগে 5 জনক বিদায় দিব লগা হৈছে হা যদিও এতিয়া দুখ বিশেষ নাই দুখখিনি অলৰেডি আমাৰ পাতল হৈ গৈছে বিশেষকৈ দিগন্তক আমি শেষত দিলোঁ নেকি দিগন্ত মজুল পাৰ্থ বিৰাজ আৰু যদু সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল হয়তো আমিও এদিন ইয়াৰ পৰা যাম কিন্তু বন্ধুত্বটো সদায় যেন থাকে যে দাদা ভাইটি যোনটো আমাৰ ৰিলেশ্যন এটা আছে সেইটো ৰিলেশ্যনটো ইন ফিউচাৰো আমাৰ যাতে থাকে তাকে ক'লোঁ সেইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰি আছোঁ বঢ়িয়া বঢ়িয়া নাই বাৰু ছাৰহঁতে কৈছে 2 বছৰ একেলগে কাম কৰিলোঁ গোটেইকেইজনৰ লগত ভালেই লাগিলে আৰু কিবা কিবি ক'ব লাগিছিলে কেতিয়াবা তাৰ কাৰণে নিৰ্মাণ কৰিব আৰু এদিন যাব লাগিব আকৌ একেলগে মই কামো এনেকুৱা কাৰণে আলোচনাহে এটা মনৰ পাতো বিদায় দিছে মই চবেই আকৌ বিচাৰে যে একেলগে কাম কৰিবলৈ পাওঁ ইমানখিনিয়ে আৰু চবৰে ভাল বঢ়িয়া 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 ছেকেণ্ড পালোঁ মজুল ন যদু পালোঁ তাৰপিছত পালোঁ মজুলৰ পিছত বিৰাজ কৰি কাম কৰি ভাল লাগিল বহুত বহুত ফুল মানুহ আজি পাঠশালাৰ বহুত শিকাইছে কাম নজনা কথা বহুত শিকাইছে বাকী মই সিহঁতৰ লগত বিক্ৰী কৰিব গৈছিলোঁ ফাল্টু ধেমালি কৰিছোঁ বহুত ভাল হওক কৰিছিলোঁ আগবাঢ়ি যাওক বঢ়িয়া কৰো কৰো আজি গোটেইখিনি আগতে সেইকাৰণে আমি মানে এৰেঞ্জমেণ্ট কৰিলোঁ গোটেইখিনিকে আজি বিদায় দিয়াৰ কাৰণে গোটেইখিনি আহি ভাল লাগিল আৰু চবৰে লগত কাম কৰি ভালে পালোঁ দেৰিকে হ'লেও আজি মানে এই অনুষ্ঠানটো আহিছে ধন্যবাদ প্ৰথম দিনৰে যাতে ভাল হয় সেইটোৱে কামনা কৰিছোঁ ভাল লাগিছিলে এতিয়া অলপ চলপ বেয়া লাগে যে একেলগে কাম কৰিছিলে এতিয়া ফূৰ্তি কৰা অলপ কামো কমি গৈছে বা তেনেকুৱা খানা চানা খাইছিলোঁ এইবিলাক বস্তু কমি যাব আৰু বা তেনেকুৱা তেনেকৈ মই নিজৰ বাকী চবৰে নিজৰ ভৱিষ্যত কামনা কৰি মোৰ কামখিনি সমাপ্ত কৰিছোঁ ধন্যবাদ বঢ়িয়া 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 এতিয়া মানে এইটো হৈছে খন্তেকীয়া বিদায় আমিতো সদায় সময় খন্তেক হৈ থাকিম আপোনাক লগ পাই আছোঁ ডাঙৰ মোতকৈ বহুত চিনিয়ৰ কিন্তু একদম ফ্ৰেণ্ডলি ব্যৱহাৰ কৰোঁ তাৰপিছত যদুদা আমাক ওলাই গৈছে নলবাৰী ব্ৰাঞ্চত ভাল হওক বিদায় হ'বা আজি পাঁচজন আমাৰ দাদা গোটেই দাদাই আকৌ বিদায় দিব ওলাইছোঁ মানে ইয়াৰ পিছত আৰু কোনোবাটো বেলেগ যিকোনো চব যিহেতু গোটেইকেইজন ব্যক্তিগত নিজৰ কাম কৰিছোঁ গোটেইকেইজন যদি ইয়াৰ পিছত ভৱিষ্যত ভাল ভৱিষ্যত হয় তো আমাৰ যিখন বিদায় মিটিং আছিলে ইয়াতে সমাপ্ত হ'ল
তো সকলোৱে এটা লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।